গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালেই আছে। মোৰ খবৰো বৰ্তমান ভাল আৰু আজি মই আপোনালোকৰ বাবে এটা চিকেনৰ ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মচুৰ দালি আৰু বাঁহগাজ দি বহুত ইউনিক হয় ৰেচিপিটো, তো একেবাৰে শেষলৈ চাই থাকিব। কেৰাহীত পানী গৰম হ'বলৈ দি তাতে বাঁহগাজখিনি দি ল'লোঁ বইল হ'বলৈ। নিমখ অলপো দিম। বেম্বো চচখিনি ধুনীয়াকৈ উতলি আছে, এনেকৈ সম্পূৰ্ণ বইল কৰি ল'ম আৰু পানীটো পেলাই দিম যাতে তিতাখিনি ওলাই। বইল কৰি পানীটো পেলাই ধুনীয়াকৈ থাল এখনত উলিয়াই ল'লোঁ। আৰু আপোনালোকে যদি ডাঙৰ হ'লে বেয়া পায়, সৰু সৰুকৈ কাটি লৈ দিব পাৰিব, মানে বইল কৰি ল'ব পাৰিব। আমি ডাঙৰকৈ ভাল পাওঁ বাবে ডাঙৰকৈ দি দিছোঁ। মছলাৰ ভিতৰত দিছোঁ নিমখ, জলকীয়াৰ গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু গৰম মছলা, আৰু এইফালে পিঁয়াজ, ৰচুন, তেজপাত আৰু জলকীয়া কেইটামান। দালি এমুঠিও ভিজাই থৈ দিছোঁ কোমল হৈ যোৱালে। কেৰাহীত তেল গৰম হ'লে এতিয়া দিছোঁ পাঁচফোৰণ কেইটামান, তেজপাত। কেৰাহীত এতিয়া পিঁয়াজ দি ল'লোঁ আৰু ৰঙচুৱাকৈ ভাজি ল'ম অলপ। পিঁয়াজখিনি অলপ ভাজি ল'লোঁ। এতিয়া ৰচুন আদাখিনি দি এইখিনিও ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। কাটি লৈ জলকীয়া কেইটামানো দি দিলোঁ, পাহৰিছিলোঁ দিবলৈ। আৰু বিলাহী এফাল ডাঙৰ চাইজৰ আছিলে বাবে এফাল দি দিছোঁ আৰু এইখিনিও সিজি যোৱালৈকে ভাজি থাকিম। বিলাহীখিনি গলি গ'ল, এতিয়া মছলাখিনি দি দিম। হালধিও দি দিলোঁ দেই, দেখুৱাবলৈহে থাকি গ'ল। মছলাখিনি তলৰ ফালে লাগি নধৰিবলৈ অকণমান পানী দি দিম। ধুনীয়াকৈ ভাজ খাই গ'ল, তেল বিৰিঙি আহিছে। এতিয়া চিকেনখিনি দি দিম। চিকেনখিনি দি ল'লোঁ, এতিয়া ভালকৈ ভাজি ল'ম। চিকেনখিনিত ভালকৈ মছলাখিনি মিক্স হৈ যোৱাৰ পিছত এতিয়া ভিজাই থোৱা মচুৰ দালি মুঠি দিম আৰু ভালকৈ ভাজি ল'ম। ধুনীয়াকৈ সিজি আছে, অকণমান লৰাই দিছোঁ। পানী অলপ দেৰিকৈ দিম, দালিটো অলপ ভাজ খাই লওক তেতিয়া দিম। এতিয়া অলপ পানী দি দিছোঁ দালিটো সিজিবলৈ। আকৌ এতিয়া লিডটো লগাই সিজাই থাকিম। দালিটো প্ৰায় সিজি গ'ল, এতিয়া বইল কৰি লৈ বাঁহগাজখিনি দিব পাৰিম। মচুৰ দালিও সিজিছে আৰু ধুনীয়াকৈ উতলি আছে, মাংসও প্ৰায় সিজিছে। এতিয়া বইল কৰি লৈ বাঁহগাজখিনি দি দিম। বাঁহগাজখিনি দিয়াৰ পিছত পানী দিলোঁ, মই দেখুৱাবলৈ নহ'ল। এতিয়া একেবাৰে ফাইনেল পানীটো দিছোঁ আৰু ভালকৈ প্ৰায় 10 মিনিটমান সিজাই ল'ম। মোৰ বাঁহগাজ আৰু মচুৰ দালিৰে বনোৱা চিকেন ৰেডি। বাঁহগাজ মই ডাঙৰকৈ দিছোঁ যিহেতু ভাল পাওঁ। আপোনালোকে যদি বেয়া পায় সৰুকৈ দিলেও হ'ব, খালি তিতা নহ'বলৈ ভালকৈ বইল কৰি পানীটো পেলাই দিলেই হ'ল। আৰু দালি চাওক ধুনীয়াকৈ সিজি গৈছে, ৰেডি হৈ গ'ল। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।